আমি মোৰ নাম শ্ৰী প্ৰদীপ সৰকাৰ মই সদৌ BTC অনুসূচিত ছাত্ৰ সন্থাৰ সভাপতি হওঁ মই আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আজি BTC বাহিত অসমৰ ৰাজ্যক কিছু কথা অৱগত কৰাব বিচাৰিছোঁ যে কথাটো হৈছে 29/8/2020 তাৰিখ শনিবাৰে সদৌ BTC বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ৱৰ্কিং প্ৰেছিডেণ্ট হৰেণ দাস আৰু ওদালগুৰি ডিষ্ট্ৰিক্ট সম্পাদক শংকৰ দাস নামৰ দুজন ব্যক্তিয়ে সংবাদমেল পাতি আমি সদৌ BTC অনুসূচিত ছাত্ৰ সন্থাৰ বিষয়ে বিভিন্ন মন্তব্য আগবঢ়াইছে তাৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে আজি আপোনালোকৰ লগত কিছু কথা ক'ব বিচাৰিছোঁ তেখেতসকলে এটা কথা কৈছে যে সদৌ BTC অনুসূচিত ছাত্ৰ সন্থা বোলে সদৌ অসম অনুসূচিত ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আমাৰ সুশীল সূত্ৰধৰ ডাঙৰীয়া বুলি আমাৰ সংগঠন এটা ভংগ কৰা বুলি পেপাৰৰ থ্ৰুতে তেখেতে আগধৰি কৈছে মই এটা কথা ক'ব বিচাৰিছোঁ যে সদৌ BTC অনুসূচিত ছাত্ৰ সন্থা এটা স্বতন্ত্ৰ ছাত্ৰ সন্থা ইয়াক কোনো অসম কমিটিৰ পৰা আমি কোনো NOC লোৱাও নাছিলোঁ আৰু নিবিচাৰোঁ আৰু সুশীল সূত্ৰধৰে আমাৰ সংগঠনক কেতিয়াও ভংগ কৰাৰ তেখেতৰ কোনো ক্ষমতাও নাই অধিকাৰো নাই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমি সংগঠন এই হৰেণ দাস নামৰ ব্যক্তি এজনে তেখেতে কৈছে যে সদৌ BTC অনুসূচিত ছাত্ৰ সন্থা যে পাপত গজা আমি তেখেতক ক'ব বিচাৰিছোঁ যে আমি তেখেতে যদি সঁচাকৈ ওদালগুৰি ডিষ্ট্ৰিক্টৰ সভাপতি ডিষ্ট্ৰিক্টৰ ব্যক্তি হয় তেখেতক কুৱেশ্যন কৰিব বিচাৰিছোঁ তেখেতে 2016 চনত আমাৰ সদৌ BTC অনুসূচিত ছাত্ৰ সন্থাৰ খৈৰাবাৰীত আমি অধিৱেশন হৈছিল তেখেতে জানে কি নাজানে আৰু হৰেণ দাসৰ ডাঙৰীয়াক মই এটা কথা কুৱেশ্যন কৰিব বিচাৰিছোঁ তেখেতে সদৌ BTC বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ৱৰ্কিং প্ৰেছিডেণ্ট হয় কি নাই আমি জনামতে পাপ্পা দে নামৰ ব্যক্তিজনহে সদৌ BTC বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি ৱৰ্কিং প্ৰেছিডেণ্ট তে একেটা সংগঠনৰ দুজনকৈ ৱৰ্কিং প্ৰেছিডেণ্ট কি ধৰণে থাকে তেখেতলৈ আমাৰ এটা প্ৰশ্ন থাকিল আৰু এটা তেখেতক আমি ক'ব বিচাৰিছোঁ যে সদৌ BTC বেংগলী সদৌ BTC অনুসূচিত ছাত্ৰ সন্থাৰ হৈ তেখেতে ওকালিত কৰিব নালাগে তেখেতক এটা কথা মই ক'ব বিচাৰিছোঁ যে জাতিক আগত অধ্যয়ন কৰক সদৌ BTC অনুসূচিত জাতিৰ কেইটা সম্প্ৰদায়ৰ ব্যক্তি আছে কেইটা সম্প্ৰদায় লৈ সদৌ অনুসূচিত ছাত্ৰ সন্থা গঠন হৈছে বা অনুসূচিত জাতিত আমি জনামতে 16টা সম্প্ৰদায়ৰ লোক আছে তেখেতে সংবাদ মাধ্যমত ভুল প্ৰচাৰ চলাইছে যে ইয়াত আমাৰ নেপালী ভাইসকল বা আদিবাসী ভাইসকল বোলে সদৌ আমাৰ অনুসূচিত জাতিত পৰে এইটো সম্পূৰ্ণ মিছা তেখেতে এইটো কথা কৈ সংবিধানক অপমান কৰিছে তেখেতে সংবিধান অধ্যয়ন কৰিছে নে নকৰিছে আগত প্ৰথমতে তেখেতে সংবিধান অধ্যয়ন কৰক পিছত অনুসূচিত জাতিৰ হৈ মাত মাতক অনুসূচিত জাতি আমি 16টা সম্প্ৰদায় আছোঁ অকল বেংগলী নহয় ইয়াত আমাৰ বেংগলীৰ পৰা ধৰি আমাৰ এছামিজ ভাইসকল আছে আমাৰ হিন্দীভাষী ভাইসকল আছে আমাৰ বাস্পৰ ভাইসকল আছে এনেকৈ 16টা সম্প্ৰদায়ৰ ব্যক্তি লৈ আমি অনুসূচিত জাতি গঠন হৈছে আৰু তেখেতক আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে তেখেতে এনেকুৱা সাহস ক'ত পালে যে সংবিধান প্ৰদত্ত এটা জাতিৰ ওপৰত এই ধৰণৰ বিৰূপ মন্তব্য দিয়াৰ কাৰণে তেখেতে ফেডাৰেশ্যন কৰি আছে কৰি থাকক তাত আমি ক'বলগীয়া একো নাই এতিয়া ইয়াৰ যোগেদি মই আৰু এটা কথা ক'ব বিচাৰিছোঁ শ্যামল চৰকাৰ ডাঙৰীয়াক যে আপুনি সংবিধান প্ৰদত্ত এটা সংগঠনক সংবিধান প্ৰদত্ত এটা জাতিৰ ওপৰত আপুনি যাতে কোনো ধৰণৰ বিৰূপ মন্তব্য নিদিয়ে মই আপোনালোককে প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনালোকে যেতিয়া সদৌ BTC বেংগলী ফেডাৰেশ্যন জন্ম হৈছিল আপোনালোকে অসমৰ কোনখন কমিটিৰ পৰা NOC পাইছিল অসমৰ কোনখন কমিটি আপোনালোকক অধিকাৰ দিছিল যদি আপোনালোকক আজি অসম কমিটিয়ে যদি এটা ভংগ কৰা বুলি কয় আপোনালোকে মানি ল'ব নেকি ঠিক তেনেকৈ আমাৰ সদৌ BTC অনুসূচিত ছাত্ৰ সন্থাও কোনো অসম কমিটিয়ে ভংগ কৰা বুলি আমি কেতিয়াও মানি নলওঁ কাৰণ এইখন সংগঠন BTCত বহবাস কৰা 16টা অনুসূচিত জাতিৰ সম্প্ৰদায়ৰ মানুহে BTCৰ উন্নয়নৰ স্বাৰ্থত গঠন কৰা এটা সংগঠন ইয়াক কোনো অসম কমিটি ভঙা বা পতাৰ কোনো অধিকাৰ নাই এইটো হৰেণ দাসে জানি লওক তে হৰেণ দাস ডাঙৰীয়া আপুনি সদৌ BTC বেংগলী ফেডাৰেশ্যনৰ ৱৰ্কিং প্ৰেছিডেণ্ট হয় নে মোৰ সন্দেহ কাৰণ এটা সংগঠন কেতিয়াও দুটা এটা সভাপতি থাকিব ৱৰ্কিং প্ৰেছিডেণ্ট থাকিব নোৱাৰে তে মই আগত তেখেতক আজি ক'ব বিচাৰিছোঁ আগত জাতিৰ বিষয়ে অধ্যয়ন কৰক পিছতে যাতে কি সম্প্ৰদায়ৰ ব্যক্তি আছে আপোনালোকে সংবাদ মাধ্যমত প্ৰচাৰ কৰিব আজি আপোনালোকে নেপালী ভাইসকল আৰু আদিবাসী ভাইসকলক আজি এই সংবাদ মাধ্যম আপুনি লজ্জিত কৰিছে তেখেতৰ অনুসূচিত জাতিৰ মানুহ নহয় কিন্তু আপোনালোকে সংবাদ মাধ্যমত তেখেতসকলক আপোনালোকে অৰ্থাৎ অপমানিত কৰিছে সেইকাৰণে মই আজি সকীয়াই দিব বিচাৰিছোঁ অনাগত দিনত যাতে সংবিধানত লিখা এটা জাতি আমি সংবিধানে দিয়া আমাৰ অধিকাৰৰ কাৰণে আমি মাত মাতি আছোঁ কাৰো পকেটৰ বস্তু আনাৰ কাৰণে মাত মাতা নাই সেইটো আমাৰ মৌলিক অধিকাৰ আৰু এনেকুৱা জাতিৰ বিৰুদ্ধে যাতে আপুনি অনাগত দিনত আপুনি তথা আপোনাৰ
দলৰ মুখ্য উপদেষ্টাক আমি হকিয়াই দিব বিচাৰিছোঁ অনাগত দিনত যে সংবিধান প্ৰদত্ত এটা জাতিক যদি আপোনালোকে অপমান কৰে তেওঁ সংবিধানক অপমান কৰা বুলি কয় আমি আইনৰ ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম সংবিধানক অপমান কৰা আপোনাৰ কোনো অধিকাৰ নাই আপুনি ফেডাৰেশ্যন কৰি আছে কৰি থাকক আৰু সেইদিনা এটা সংবাদ তেখেতৰ সংগী এই শংকৰ দাস নামৰ ব্যক্তি এজনে কৈছে যে আমাৰ প্ৰাক্তন স্বপন দাস নামৰ ব্যক্তি স্বপন দাস নামৰ মুখ্য উপদেষ্টা ডাঙৰীয়াক বোলে MP ইলেকশ্যনৰ সময়ত হাগ্ৰামা মহিলাৰীয়ে ডিঙিত ধৰিবলৈ ওলাই দিয়া বুলি তেখেতে এটা কথা উত্থাপন কৰিছে এইটো সম্পূৰ্ণ মিছা তেতিয়া মই নিজে আছোঁ আমাৰ সদৌ BTC ছাত্ৰ সন্থাৰ বিভিন্ন কৰ্মী তেওঁলোক তাতে আছিল আমিতো দেখা পোৱা নাছিলোঁ আৰু আমি ক'ব বিচাৰিছোঁ হাগ্ৰামা মহিলাৰ এইখিনি সাহস নাই যে আমাৰ সংগঠনৰ মুখ্য উপদেষ্টা তেতিয়া আৰু কৰ্মীক ঘৰত ধাক্কা দি ওলাই দিয়া তেখেতৰ কোনো অধিকাৰ আজিলৈকে হোৱা নাই আৰু হ'ব নোৱাৰে আৰু আজি আপোনালোকৰ মাধ্যমত আৰু এটা কথা ক'ব বিচাৰিছোঁ যে শ্যামল চৰকাৰ স্পষ্টবাদী হওক তেওঁ জাতিৰ যদি সংগঠনৰ সঁচাকৈ এজন নেতা হয় স্পষ্টবাদী হওক স্পষ্টবাদী সেইকাৰণে ক'ব বিচাৰিছোঁ আমি স্পষ্টবাদী আজি আমি সদৌ BTC ছাত্ৰ সন্থাই স্পষ্টবাদী BPFক ছাপোৰ্ট দিছোঁ কিহৰ কাৰণে ছাপোৰ্ট দিছোঁ জাতিৰ স্বাৰ্থত জাতিৰ উন্নয়নৰ স্বাৰ্থত আজি 15 বছৰত BPF চৰকাৰে আমি সদৌ আমাৰ অনুসূচিত জাতিৰ মানুহখিনিক ঠগ প্ৰবঞ্চনা কৰি আহিছে আমাৰ সাংবিধানিক অধিকাৰ তেখেতলোকক বঞ্চিত কৰিছে আৰু সেইকাৰণে আমি মুকলিভাৱে আমি UPFক ছাপোৰ্ট দিছোঁ কিন্তু শ্যামল চৰকাৰে আজি ভিতৰত এটা কথা কয় বাহিৰত আৰু এটা আমি প্ৰতিচ্ছবি দেখা পাইছোঁ তেওঁলোকৰ ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্ট ৱাৰ্কিং প্ৰেছিডেণ্টে BPFৰ বিভিন্ন নিৰ্বাচনৰ সভাত তাৰমানে কি বক্তৃতা দি BPFৰ হৈ অৰ্থাৎ লেকচাৰ মাৰি ঘূৰি ফুৰি আছে বা BPFৰ সমৰ্থন দি প্ৰচাৰ কৰি আছে কিন্তু শ্যামল চৰকাৰে BPFৰ কাৰ্যালয়ত ইয়মৰ লগত মিটিং কৰি কিন্তু কয় কি আমি এখন ছাত্ৰ সংগঠন আমি BPFক ছাপোৰ্ট দিয়া নাই কিহৰ এনেকুৱা ধৰণৰ মিছলীয়া কথা তেখেতে স্পষ্টবাদী হওক বেংগলী ৰাইজক কিয় তেখেতসকলে প্ৰতাৰণা কৰি আছে বেংগলী ৰাইজক কিয় তেনে মিছাত তেখেতসকলে ৰাখি আছে আজি আমাৰ ইয়াৰ পৰা এটা প্ৰশ্ন তেখেতসকলক যে স্পষ্টবাদী হওক তেতিয়াহ'লে আশা কৰিছোঁ বেংগলী সমাজে তেখেতসকলক ভাল পাব আমিও ভাল পাম আমি এজন বেংগলী সম্প্ৰদায়ৰ ল'ৰা হিচাপে মই ক'ব বিচাৰিছোঁ আপুনি স্পষ্টবাদী হওক কিন্তু আপুনি স্পষ্টবাদী নহয় ভিতৰত এটা কথা কয় বাহিৰত এটা আপুনি এটা প্ৰচাৰ কৰি আছে তে আমি অনাগত দিনত আপোনাক সকিয়াই দিব বিচাৰিছোঁ এনেকুৱা ধৰণৰ কাম আপুনি নকৰিব তাৰমানে আমি গম পাইছোঁ আপোনাৰ হাগ্ৰামা মহিলাৰ নিচিনা আপোনাৰো মতিভ্ৰম হৈছে আপোনাৰ যিখন দোকান এই দোকানৰ মহিলাৰ চাহিদা কমি গৈছে সেইকাৰণে আপুনি হাগ্ৰামাৰ নিচিনা আবল তবল বকিবলৈ আপুনি আৰম্ভ কৰিছে মই আৰু বেছি কথা নকওঁ এইখিনি কৈ আশা কৰিছোঁ অনাগত দিনত যাতে আপুনি আমাৰ সংগঠন বা আমাৰ জাতিৰ প্ৰতি এনেকৈ বিৰূপ মন্তব্য নিদিয়ে তাৰ পৰা আপুনি বিৰত থকাৰ কাৰণে আমি আহ্বান জনাইছোঁ